ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি মই হোৱাট ডাজ লিটল বাৰ্ডি সে কবিতাটি অসমীয়া ভাঙনি কৰি বুজাই দিম এতিয়া আমি প্ৰথমতে কবিতাটিৰ তাৰ শব্দকেইটাৰ অৰ্থ জানি লওঁ আহা লিটল লিটল মানে সৰু বাৰ্ডি বাৰ্ডি মানে চৰাই সে সে মানে কোৱা নেষ্ট নেষ্ট মানে চৰাই বা এট পিপ অফ দ্য ডে মানে ৰাতিপুৱা বা দুকমুকালি লেট মানে অনুমতি দিয়া ফ্লাই ফ্লাই মানে উৰা এৱে এৱে মানে দূৰ ৰেষ্ট ৰেষ্ট মানে জিৰণি লোৱা এ লিটল লংগাৰ মানে আৰু অলপ দেৰি টিল মানে লৈকে উইং মানে পাখি বা ডেউকা ষ্ট্ৰংগাৰ মানে শক্তিশালী সো মানে সেইবাবে দেন মানে তেতিয়া এতিয়া সম্পূৰ্ণ কবিতাটিৰ অসমীয়া ভাঙনি বুজো আহা হোৱাট ডাজ লিটল বাৰ্ডি সে সৰু চৰাইটোৱে কি কয় হোৱাট ডাজ লিটল বাৰ্ডি সে সৰু চৰাইটোৱে কি কয় ইন হাৰ নেষ্ট তাইৰ বাহত এট পিপ অফ ডে দুকমুকালিতে বা দিনটোৰ আৰম্ভণিতে লেট মি ফ্লাই মোক উৰিবলৈ দিয়া চেজ লিটল বাৰ্ডি সৰু চৰাইটোৱে কয় মাদাৰ মা লেট মি ফ্লাই এৱে মোক উৰি যাবলৈ দিয়া মানে কৈছে যে সৰু চৰাইটোৱে কি কয় তাইৰ বাহত দুকমুকালিতে বা দিনটোৰ আৰম্ভণিতে মোক উৰিবলৈ দিয়া সৰু চৰাইটোৱে কয় মা মোক দূৰলৈ উৰি যাবলৈ দিয়া বাৰ্ডি ৰেষ্ট এ লিটল লংগাৰ চৰাইজনী অলপ সময়ৰ বাবে জিৰণি লোৱা টিল দ্য লিটল উইংছ আৰ ষ্ট্ৰংগাৰ সৰু পাখিকেইখন শক্তিশালী হোৱালৈকে চ' চি ৰেষ্ট এ লিটল লংগাৰ সেইবাবে তাই অলপ সময়ৰ বাবে জিৰণি ল'লে দেন তেতিয়া চি ফ্লাইজ এৱে তাই দূৰলৈ উৰি গুচি গ'ল মানে চৰাইজনী তোমাৰ সৰু পাখিকেইখন শক্তিশালী হোৱালৈকে অলপ সময়ৰ বাবে জিৰণি লোৱা সেইবাবে তাই অলপ সময়ৰ বাবে জিৰণি ল'লে তাৰপিছত তেতিয়া তাই দূৰলৈ উৰি গুচি গ'ল কবিতাটিৰ কবিজনৰ নাম আলফ্ৰেড টেনিছন